যোৱা 30 তাৰিখে দিল্লীত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত যিখিনি বিষয় আমাৰ আলোচনা হৈছিল সেই আলোচনা বিষয়সমূহ আজি আমি লিখিতভাৱে গৃহমন্ত্ৰী ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিছোঁ আৰু আমি বিতংভাৱে কৈছোঁ যে সংসদত নাগৰিকত্ব সংশোধনী বিল উত্থাপনৰ পূৰ্বেই আমি যিখিনি বিষয় উত্থাপন কৰিছিলোঁ সেই ক্ষেত্ৰত আমি সমাধান হোৱাটো বিচাৰিছোঁ। ইয়াত আমাৰ অসম চুক্তি মৰ্মে যিটো ৩৫ বছৰ আমাৰ যি সাংবিধানিক সুৰক্ষা আমি নেপালোঁ, সেই ক্ষেত্ৰত আমাক অসমৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰাৰ যি ব্যৱস্থা সেইখিনি আইনগতভাৱে আমাক প্ৰদান কৰিব লাগে আৰু অন্যান্য যিখিনি ভাষাৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত, ঐতিহ্যৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰখনত, আমাৰ প্ৰশাসনীয় ক্ষেত্ৰখনত, আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত যি ৰিজাৰ্ভেশ্যন আৰু 100টা চিট আমাৰ 126টাৰ ভিতৰত 100টা বিধানসভাৰ চিট, আমাৰ নিগম নিকায়সমূহত, লোকেল ছেল্ফ গভৰ্ণমেণ্টত আৰু সংসদত, ৰাজ্যসভা আৰু লোকসভাত 100% আসন আমাৰ অসমৰ খিলঞ্জীয়া লোকৰ কাৰণে সংৰক্ষিত হ'ব লাগে। ইনাৰ লাইন পাৰ্মিট থাকিব লাগে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ ধৰণে। এইখিনি আমাক সুৰক্ষিত কৰি তেখেতসকলে বাকী কথাত অগ্ৰসৰ হ'বৰ বাবে আমি আজি লিখিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছোঁ। মানে কেৱল পূৰ্বে এইখিনি যিখিনি আপোনালোকৰ ডিমাণ্ড আছে এইখিনি গোটেইখিনি এইখিনি কৰি আইনসংগতভাৱে অসমীয়া মানে অসমৰ খিলঞ্জীয়া লোকসকলক সম্পূৰ্ণ সুৰক্ষিত কৰিব লাগে, এইখিনি কথা আমি আগতীয়াকৈ কৰিবৰ কাৰণে